নমস্কাৰ বন্ধু বান্ধৱীসকল, নীলাচি অসমৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মোৰ চেনেলত আগতে এটা ভিডিঅ' দিছিলোঁ গুজৰাটী চিলাই কৰা। কাপোৰযোৰ মই সম্পূৰ্ণ হ'ল নে নাই আপোনালোকক দেখুৱাব থাকি গ'ল। চবেই সুধি থাকে যে কাপোৰযোৰ হ'ল নে, দেখুৱাবচোন। আৰু আজি মই সেইটো ভিডিঅ'ই আনিলোঁ। চাওক, এইযোৰ কাপোৰ মোৰ কমপ্লিট হৈ গ'ল। এয়া মই এই ফুলটোৰ মাজে মাজে এটা এটা ষ্ট'ন লগাই দিছোঁ। আৰু এনেকৈ কালাৰটো মই যিটো কালাৰ কৰিছোঁ তেনেকৈ দহিও বটা হৈছে তেনেকৈ। এয়া চাওক, এইখন হৈছে চাদৰ আৰু এইখন মেখেলা। এয়া মেখেলা চাওক হৈ গৈছে মোৰ। কাপোৰযোৰ মই অকলে কৰা নাই, ক'বলৈ গ'লে মা আৰু মই দুইজনী মিলি পেলাই কৰিছিলোঁ কাপোৰযোৰ। আৰু চবেই কৈ আছিলে কাৰণে মই দেখাইছোঁ। আৰু এতিয়া আগতে কৰা ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে যদি চোৱা নাই চাব। আৰু এয়া চাওক মোৰ পিন্ধা কাপোৰযোৰ। যদি ভাল লাগিছে আপোনালোকে নিশ্চয় মোক কমেণ্ট